আপনার নাম? শেখ শাহজামাল মিয়া। মোৰ মানে সৰু ভাইকৰ ছোৱালীজন আজি এক্সিডেণ্ট হৈছে। স্কুলত গৈছে, স্কুলৰ পৰা মানে স্কুল চলি থকা অৱস্থাতে এই মানে ঘৰলৈ আহিছে। শিক্ষকে মানে স্কুলৰ কোনো কৰ্তৃপক্ষই মানে দায়িত্ব লোৱা নাই যে ল'ৰা ছোৱালীবিলাক ক'ত গ'ল নগ'ল। মানে 11টা বজাতে ল'ৰা ছোৱালী ওলাই আহিছে, মানে ৰাস্তা ক্ৰছ কৰাৰ সময়তে আমাৰ ধুবুৰী ষ্টেট বেংকৰ গাড়ীয়ে মানে এক্সিডেণ্ট কৰি বাচ্চাটো মাৰি পেলাইছে। তেতিয়া কেইটা বাজিছে? তেতিয়া সময় 11টামান বাজিছে। 11টামান বাজিছে। গেটটো বন্ধ নাছিল নেকি? মানে স্কুলত গেট আছে, কিন্তু তেখেতে বন্ধ কৰা নাই। কৰ্তৃপক্ষৰ মানে হেমাহিৰ কাৰণে হৈছে এইটো। যিজন মানে স্কুলীয়া ছাত্ৰী ঢুকাইছে, দেউতাকৰ নাম কি? শ্বাহিদুল ইছলাম। হয়। ছোৱালীজন কোন ক্লাছত পঢ়িছে? ওটা ডাক নাম 8 বছৰমান হৈছে। গাড়ীটো পুলিচে ধৰিছে? পুলিচে ধৰিছে, গৰিপুৰ থানাৰ পৰা পুলিচে ধৰিছে। গাড়ীটো এতিয়া পুলিচে মানে কাষ্টডিত আছে গৰিপুৰ থানাত। কি ক'ব? এতিয়া আমি চৰকাৰক এটাই মানে আহ্বান কৰিম যে যদি ৰোডৰ ওচৰত স্কুলখন, সেই স্কুলৰ কৰ্তৃপক্ষৰ দায়িত্ব থাকিব লাগে। আমি তাতে এটা বেৰিকেড দিব লাগে, স্কুলত তাতে এটা বেৰিকেড দিব লাগে, যাতে এনেকুৱা এক্সিডেণ্ট আৰু অতীতত নহয়, মানে পৰৱৰ্তী এনেকুৱা ঘটনা নঘটে। আৰু এইটো ন্যায্য যিটো বিচাৰ, এইখিনি আমি চৰকাৰক অনুৰোধ কৰিছোঁ যে এইটো উচিত বিচাৰ লাগে আমাৰ। যিখন স্কুলত পঢ়িছিল ছাত্ৰীবোৰে, সেইখন স্কুলৰ নাম? মাটিয়াবাগ এম ই স্কুল। LP স্কুল আৰু এম ই স্কুল ML গেটত কৰা আছে তাতে। হয়, ঠিক আছে।